হেল্ল' ভিউৱাৰ্ছ, পুনৰবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি কাতি বিহু উপলক্ষে সকলোলৈকে কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। লগতে মহামাৰী কাল অমানিশা আঁতৰি সোণোৱালী হৈছে পোহৰাওক আমাৰ সকলোৰে মন প্ৰাণ। ভগৱানে যেন সকলোকে কুশলে মংগলে ৰাখক তাকে কামনা কৰিলোঁ ঈশ্বৰৰ ওচৰত। আজিৰ ভিডিঅ'টোলৈ লৈ আহিছোঁ মই এটা খুব সহজ উপায়েৰে বনাব পৰা এখন চাকি। এইটো ৱাটাৰ কেণ্ডেল বুলি কয়। খুব কম সময়ৰ ভিতৰতে খুব কম বস্তুৰে বনাব পাৰি। কেনেকৈনো মই এই ৱাটাৰ কেণ্ডেল বনাইছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাবচোন। আহকচোন ভিডিঅ'টোলৈ যাওঁ আমি। ৱাটাৰ কেণ্ডেল বনাবলৈ এনেকুৱা 3টা চিচাৰৰ বাতি লৈছোঁ মই। আপোনালোকৰ লগত যদি ডিজাইনাৰ গিলাচ আছে তাকো ব্যৱহাৰ কৰিব পাৰিব। মোৰ গুৰিত যিহেতু ডিজাইনাৰ গিলাচ নাছিলে মই সেই গতিকে 3টা নৰ্মেল বাতি লৈছোঁ চিচাৰৰ। এতিয়া ইয়াত মই নৰ্মেল পানী দিম, একো ব্যৱহৃত কৰা নাই। পানীখিনি 3টা বাতিত ভৰ্তিকৈ নাই দিয়া, অলপ কমাই কমাই দিছোঁ। এনেদৰে পানীখিনি দি লৈছোঁ মই। এতিয়া ইয়াত মই শলিতাডাল দিবলৈ এখন প্লাষ্টিকৰ ঢাকন কাটি ল'ম, গোল গোলকৈ 3 পিচ কৰি ল'ম। এয়া 3ডোখৰ প্লাষ্টিক কাটি লৈছোঁ মই শলিতাডাল দিবৰ কাৰণে গোল গোলকৈ। এতিয়া ইয়াত মই শলিতাডাল ভৰাবলৈ ফুটা কৰি ল'ব লাগিব মিডল পইণ্টত। আগতে এগছ মই এয়া বনাইছিলোঁ ৱাটাৰ কেণ্ডেল, সেই গছতে বেজিটো গৰম কৰি মই ফুটাই ল'ম। এতিয়া এয়া এটা হৈ গৈছে। এনেদৰে তিনিখিলা প্লাষ্টিক মই ফুটাই ল'ম। এনেদৰে শলিতাডাল ভৰাই দিম মই এতিয়া। জোখত কাটি ৰাখিম অকণমান তিতি থকাকৈ। এনেদৰে তিনিওটা দিয়াৰ প্লাষ্টিক কেইডোখৰ মই কপাহ ভৰাই ল'ম। এয়া মই শলিতা ভৰাই লৈছোঁ প্লাষ্টিক কেইডোখৰত। চাব শলিতাকেইডাল যেন থিয় হৈ থাকে ওপৰৰ ফালে, তললৈ কিবা কিনাৰলৈ বহি নাহে। বহি আহিলে পানী লাগিব, পানী লাগিলে জ্বলাত অসুবিধাৰ সৃষ্টি হ'ব। এতিয়া ইয়াত মই 2টা বাতিত কালাৰ এড কৰিম। এটাত গ্ৰীণ দিছোঁ, আপোনালোকৰ লগত যিটো কালাৰ এভেইলেবল হয় তাকে ইউজ কৰিব পাৰিব। ৱাটাৰ কালাৰ হওক, ফুড কালাৰ হওক। আৰু এটা ডাৰ্ক পিংক কালাৰ ইউজ কৰিম আৰু এটা নৰ্মেল ৰাখিম। এতিয়া ইয়াত মই তেল দিম। আপোনালোকে যিকোনো তেল ব্যৱহাৰ কৰিব পাৰিব। মই ইয়াত ৰিফাইন তেল দিছোঁ, আপোনালোকৰ লগত যি তেল থাকে তাকে ব্যৱহাৰ কৰিব। 1-1.5 চামুচ ৰিফাইন তেল দিছোঁ মই ইয়াত। তেলখিনি গোট মাৰি অহালৈকে অকণমান সময় ৰৈ দিব। এয়া লাহেকৈ তেলখিনি গোট মাৰি আহিব ধৰিছে। এয়া একগোট হৈ গ'ল তেলখিনি। পানী যিহেতু গধুৰ, তেল যিহেতু পাতলা হয়, সেইটো কাৰণে তেলখিনি সদায় ওপৰত থাকিব আৰু পানীখিনি সদায় তলত থাকিব। এতিয়া ইয়াত মই শলিতা ভৰাই থোৱা প্লাষ্টিক কেইডোখৰ দি দিছোঁ। চাব তললৈ কেতিয়াও দবি নাযায়। লাহেকৈ প্লাষ্টিক কেইডোখৰ বহাই দিব লাগে তেলখিনিৰ ওপৰত। এই শলিতাটো অকণমান দিগদাৰ কৰিছে।
এয়া চাওক জ্বলাই দিছোঁ। এই শলিতাটো অকণমান পানী লাগিলে হাতৰ পৰা আৰু অকণমান শলিতাটো বহি যোৱা নিচিনা লাগিছে। অকণমান পানী লাগিলে, সেইটো কাৰণে শলিতাডাল তললৈ বহি গৈছে। শলিতাডাল মই চেঞ্জ কৰি দিম। এই চাকি গছৰ শলিতাডাল লাগি গৈছে প্লাষ্টিকডোখৰত, সেইটো কাৰণে জ্বলাব নোৱাৰিছোঁ। হয়তো বদলি কৰিব লাগিব। এইটো মই উঠাই পিনে বদলি কৰি দিম। তাৰ মই শলিতাডাল বদলাই দিছোঁ, এতিয়া জ্বলি আহিব ধুনীয়াকৈ। শলিতাডাল তলত লাগি যোৱাৰ কাৰণে জ্বলি অহা নাছিলে, এয়া জ্বলি আহিছে। আপোনালোকৰ যদি মোৰ এই ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কৰিব, কমেণ্ট কৰিব, লগতে বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেখেতলোকে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু লগতে লাগি থকা বেল আইকনটো ক্লিক কৰি ৰাখিব। তেতিয়া মই আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে ন'টিফিকেশ্যনৰ যোগেদি পোনপ্ৰথমে চাব পাৰিব আৰু মোৰ চেনেলটো চাই থাকিব। নতুন নতুন টিপছবিলাক আপোনালোকক মই দি যাম। তো আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিলোঁ। বাই বাই।